নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ ইউটিউব চেনেল। বন্ধুসকল, আজি আমি ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা পাৰিজাত ধাৰাবাহিকখনৰ পাৰিজাত নামৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃততে কোন হয়, তেওঁ ঘৰ ক'ত, ঘৰত কোন কোন আছে, এনেধৰণৰ বহুতো নজনা কথা এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। গতিকে পলম নকৰি মেইন টপিকটোলৈ আগবাঢ়ো। বন্ধুসকল, পাৰিজাত ধাৰাবাহিকখনত পাৰিজাত নামৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নামটো হৈছে জেনেট বে। তেওঁৰ ঘৰ হৈছে গুৱাহাটীত। জেনেটৰ জন্মৰ তাৰিখ হৈছে 18 নৱেম্বৰ। জেনেটৰ ঘৰত মাক, দেউতাক আৰু এগৰাকী টুইন ছিষ্টাৰ আছে। তেওঁৰ টুইন ছিষ্টাৰগৰাকীৰ নাম হৈছে কাৰ্লিন। জেনেটৰ দেউতাকৰ নাম হৈছে মহেশ বে আৰু মাকৰ নাম হৈছে অনুপমা বুঢ়াগোহাঁই বে। বন্ধুসকল, জেনেটৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। তেওঁৰ প্ৰফেশ্যন হৈছে এক্টিঙৰ লগতে মডেলিং। বন্ধুসকল, জেনেট বে জুবিনদাৰ লগত মোৰ মনৰে কল্পনা শীৰ্ষক গীতটোত অভিনয় কৰিছিল। জেনেট বে অভিনয় কৰা প্ৰথমখন ধাৰাবাহিক হৈছে আওসীৰ জোনাক। বন্ধু-বান্ধৱীসকল, এয়াই আছিল ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা পাৰিজাত ধাৰাবাহিকখনৰ পাৰিজাত নামৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ জীৱনৰ কিছু নজনা কথা। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।